3 মাহমান ডাম্পাৰত আছিলোঁ ছাৰ। যেনেকৈ গাড়ীটো চলাই মই জানো ছাৰ, মাল খাই কিনে গাড়ী চলাব ডাম্পাৰগিলা। মই সেইকাৰণে বাদ দি আহিছোঁ ছাৰ। গুৱাহাটী যাব, তাৰ পৰা মাল খাই কিনে আহিব ছাৰ। সেইকাৰণে মই বাদ দিছোঁ। আৰু ইফালে দি একদম 80, 100ত এনেকৈ চলাই থাকে, যেনেকৈ চলাই থাকে ডাম্পাৰ। মই ভয় পাইছোঁ। মই মানে ডিমাণ্ড কৰিছোঁ 3 মাহ ছাৰ। নিচা খাবই, নিচা সিহঁতে খাবই ছাৰ। সিহঁতে নিচা একটা ড্ৰাইভাৰটো নিচা নাখায়, গাড়ী চলাবই নোৱাৰে ছাৰ। আৰু মানে ডাম্পারে এক্সিডেন্ট করছে জমির আলী, মানে ওদালগুড়ির ডিস্ট্রিক্ট তামুলপুর যাওয়ার রাস্তাত আমার মানুষ একজন লাশ হয়ে গেছে, ডেড। সেইটো আমার বিচার লাগে, ন্যায় বিচার লাগে। ইয়াতে কিবা আমার যদি কিবা কোনোবাই আহে, আমি নামানো, আমার ডিসিশনটো দি থৈ পেলাই যাব লাগে ইয়াতে। আমার লগতে কিবা আমার আমচু আছে, আমার লগতে ইয়াতে ডিসিশনটো দি থৈ যাই পেলাই আমার যাব লাগিব। মালিক লাগব, ড্রাইভার লাগব। আমার নাম জমির আলী। প্ৰশাসনৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ। গতিকে আমাৰ যিবিলাক মানে ডাম্পাৰৰ যিবিলাক মানে চালকসকলে যাতে ডাম্পাৰখিনি মানে কণ্ট্ৰলত চলায়। আৰু দ্বিতীয়টো কথা হ'ল, আমাৰ এই ডেড বডিৰ কাৰণে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে ডেড বডিখন এতিয়া ৰাস্তাত পৰি আছে আৰু ডাম্পাৰখনৰ ইয়াতে আছে। যিহেতু ডাম্পাৰখন ভাঙিব খুজিছিল, আমি মানে বুদ্ধিজীৱী মানুহৰ পৰা ডাম্পাৰখন ভাঙিব দিয়া নাই। গতিকে ডাম্পাৰখন ভাঙিলে তেওঁলোকে নতুন গাড়ী পাব, ডাম্পাৰ ভাঙিব নালাগে। গতিকে ডাম্পাৰ ইয়াতে থাকক, মালিক অতি সোনকালে ইয়াতে আহিব লাগে। যদি মালিকে অতি সোনকালে ইয়াতে নাহে, ইয়াতকৈ পৰিৱেশ বেয়া হোৱাটো সম্ভাৱনা আছে। ড্ৰাইভাৰ পলাল, ড্ৰাইভাৰৰ নামটো নাজানো আমি। যিজন ঢুকাইছে এইটো আপোনাৰ লিখিতভাৱে দুৰ্নীতিৰ মুখ গাঁওখনৰ নাম। আৰু তেওঁৰ দেউতাকৰ নাম হ'ল মইজুদ্দিন আলী আৰু ল'ৰাটোৰ নাম হ'ল আপোনাৰ জমিৰ আলী। তেখেতে 14 দিন হয় বিয়া পাতিছে। এতিয়া তেওঁৰ মিছেছো মানে মৰু মৰু অৱস্থা। এতিয়া তেওঁকো মানে হস্পিটেলত কৰা হৈ আছে। যেতিয়াই শুনিছে তেতিয়াই তেওঁ মানে আধা মৃত্যুমুখত পৰিছে বুলি ক'ব পাৰি আৰু এই অৱস্থা। গতিকে আমাৰ যিবিলাক মানে ডাম্পাৰৰ যিবিলাক মানে চালকসকলে যাতে ডাম্পাৰখিনি মানে কণ্ট্ৰলত চলায়। আৰু দ্বিতীয়টো কথা হ'ল, আমাৰ এই ডেড বডিৰ কাৰণে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে ডেড বডিখন এতিয়া ৰাস্তাত পৰি আছে আৰু ডাম্পাৰখনো ইয়াতে আছে। যিহেতু ডাম্পাৰখন ভাঙিব খুজিছে, আমি মানে বুদ্ধিজীৱী মানুহৰ পৰা ডাম্পাৰখন ভাঙিব দিয়া নাই। যদি ডাম্পাৰখন ভাঙিলে তেওঁলোকে নতুন গাড়ী পাব, ডাম্পাৰ ভাঙিব নালাগে। গতিকে ডাম্পাৰ ইয়াতে থাকক, মালিক অতি সোনকালে ইয়াতে আহিব লাগে। যদি মালিক অতি সোনকালে ইয়াতে নাহে, ইয়াতকৈ পৰিৱেশ বেয়া হোৱাটো সম্ভাৱনা আছে। যিজন ঢুকাল বৰ্তমান মানে নাম কি তেওঁ আৰু ঘৰ ক'ত? ড্ৰাইভাৰৰ নামটো নাজানো। যিজন ঢুকাইছে বৰ্তমান, যিজন ঢুকাইছে এইটো আপোনাৰ লিখিতভাৱে দুৰ্নীতিৰ মুখ গাঁওখনৰ নাম। আৰু তেওঁৰ দেউতাকৰ নাম হ'ল মইজুদ্দিন আলী আৰু ল'ৰাটোৰ নাম হ'ল আপোনাৰ জমিৰ আলী। তেখেতে 14 দিন হয় বিয়া পাতিছে। এতিয়া তেওঁৰ মিছেছো মানে মৰু মৰু অৱস্থা। এতিয়া তেওঁক মানে হস্পিটেলত কৰা হৈ আছে। যেতিয়াই শুনিছে তেতিয়া মানে আধা মৃত্যুমুখত পৰিছে বুলি ক'ব পাৰি এই অৱস্থা। মাল চাল খায়, দাৰু চাৰু খায়, গাড়ীটো ইমান দামাই থাকে, সৰু গাড়ীগিলা পাত্তাই নেদায়। টমটমে গিলি সেইগিলা পাত্তাই নেদায়। সিহঁতে পুৰা পিছফালৰ পৰা খুন্দা মাৰিব, ইমান জহৰা বয়সটো 24 বছৰ। নামটো জমিৰ আলী। যিয়ে নহওক আমি আমাৰ ফালৰ পৰা আমি আপত্তি জনাইছোঁ। আমাৰ যিজন গাড়ীৰ মালিকজন এতিয়াই আহিব লাগিব। আৰু গাড়ীখন যেতিয়ালৈকে মালিক নাহিব তেতিয়ালৈকে আমি ডেড বডি আৰু গাড়ীখন আমি থানাতো যাব নিদিম, ডেড বডিটো আমি ইয়াৰ পৰা নুঠাম। গতিকে আমাৰ প্ৰশাসনৰ মানুহ আহিছে, প্ৰশাসনৰ মানুহ যদি অতি সোনকালে মালিকক আৰু প্লাছ আপোনাৰ গাড়ীখন যদি ৰাখিব খোজে তেনেহ'লে সোনকালে মালিকক মাতক। আমি যেতিয়ালৈকে আছোঁ আমি গোটেইখিনি এতিয়ালৈকে আছোঁ। ঘটনাটো এতিয়া ৰাস্তাৰ কাম কৰি আছে, ৰাস্তাৰ কাম কৰাৰ কাৰণে এইটো হৈছে। ডাম্পাৰৰ যিটো উৎপাত, আপোনাৰ ডাম্পাৰৰ যিটো মানে গতিবেগটো অত্যাধিক। এতিয়া আপোনাৰ ইয়াতে চেণ্টাৰ আছে, চেণ্টাৰত যেতিয়া আপোনাৰ 80-90ত গাড়ী চলায়, যাৰ কাৰণে এই ঘটনাটো হ'বলগীয়া হৈছে।